নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বনাব লৈছো কঁঠালৰ কেক। তেনেহলে বলক কঁঠালৰ কেক বনাবলৈ আমাক কি কি প্ৰয়োজন হ'ব এবাৰ চাই লওঁ। কঁঠালৰ কেক বনাবলৈ মই লৈ লৈছো ইয়াত হাফ কাপ কঁঠাল। আৰু কঁঠালখিনি মই চালনীয়া চালি লৈছো। প্ৰথমতে মই পকা কঁঠাল কেইফুটা উলিয়াই ললো, তাৰপিছত এইখিনি চালনীত চালি মই মিহি কৰি লৈছো। আৰু লগত লৈছো কাজু বাদাম আৰু খিচমিচ। আপোনালোকে আৰু বেলেগ ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত লৈ লৈছো মই হাফ কাপ আটা। আপোনালোকে আটা আৰু ময়দা দুইটা একেলগে ব্যৱহাৰ কৰিব পাৰে। ইয়াত লৈ লৈছো মই অলপ গাখীৰ, আৰু ইয়াত লৈ লৈছো মই চেনি মই জোখ অনুসৰি দিম। আৰু এফালে লৈ লৈছো মই হাফ কাপ ৰিফাইন অইল, আৰু ইয়াত লৈ লৈছো 1 চামুচ বেকিং পাউডাৰ। তেনেহলে বলক এতিয়া ভিডিঅ'টো অলপো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তেনেহলে বলক এতিয়া এইখিনি আমি ভালদৰে ব্লেন্ড কৰি লওঁ। কেকৰ মিশ্ৰণটো ভালদৰে ব্লেন্ড হৈ গ'ল, আৰু এতিয়া আমি ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি দিম। এতিয়া মই কেকটো পাতিবৰ কাৰণে এটা বাতি লৈ লৈছোঁ, আৰু বাতিটোত মই কাগজ এনেকৈ ফল্ড কৰি পেলাই বহুৱাই লৈছোঁ। আপোনালোকেও কাগজ দিব, নহ'লে কলপাত দিব পাৰে। আৰু মই ৰিফাইন সানি লৈছোঁ কাগজকেইখনত। মই ময়দা স্প্ৰেড নকৰোঁ, আপোনালোকে আটা বা ময়দা কিবা এটা স্প্ৰেড কৰি ল'ব। মই ৰিফাইন তেল অলপ বেছিকৈ সানি লৈছোঁ, কাৰণ কেকটো তেতিয়া তলত লাগি নধৰে আৰু জ্বলি নাযায়। তেনেহ'লে বলক এতিয়া আমি কেকটো পাতোঁগৈ। আৰু মই কেকটো অভেনত নাপাতোঁ, মই জুইতে পাতিম, বালিত পাতিম। এতিয়া মই কেকৰ মিক্সাৰখিনি ইয়াত ঢালি দিছোঁ, আৰু মই এইটো কেক অভেনত নবনাওঁ, মই জুইত বনাম আৰু বালিত পাতিম। বালিত পাতিলে খাবলৈ সোৱাদ হয় আৰু খায়ো ভাল লাগে। আপোনালোকৰ যদি বালিত পাতিবলৈ ইচ্ছা নাযায়, তেতিয়াহ'লে নিমখ দিও কুকাৰত পাতিব পাৰে, প্ৰেছাৰ কুকাৰত। এতিয়া ইয়াত এইখিনি ঢলা হৈ গ'ল। আৰু বালিত পাতিবলৈ হ'লে বালিখিনি প্ৰথমতে কেৰাহী এখন বা টাৱা এখনত বালিখিনি গৰম কৰি ল'ব লাগে, আৰু তাৰ ওপৰত এইটো বহুৱাই দিলে হয়। খালি ঢাকনখন কিবা এটা দি হেঁচা দি থৈ দিব লাগে। তেনেহ'লে বলক এতিয়া আমি এইটো পাতি দিওঁগৈ। মই কেকটো বালিত পতাৰ ভিডিঅ' আপোনালোকক নেদেখাওঁ, একেবাৰে মই আপোনালোকক কেকটো হোৱাৰ পিছত লগ পাই আছোঁ। আপোনালোকে পাৰিলে কণী দি বনাব, কিন্তু কণী নিদিলেও বহুত ধুনীয়া হয়। তেনেহ'লে আজিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে তলত কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।